Hello dosto, welcome back to my first channel, Uditya's vlog. Dosto, আজি মই আপোনালোকক মাস্কৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ ওলাইছো। কোনখন মাস্ক কৰোনা মহামাৰীত মাৰিলে আপোনালোকে বেছিকৈ মানে কিছু পৰিমাণে সেভ হৈ থাকিব পাৰিব, সেইটো মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত ক'ম। সো বন্ধুসকল, আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্তো, এইখন হ'ল এখন সাৰ্জাৰিকেল মাস্ক, যিখন সাধাৰণতে ডক্টৰসকলে মাৰে। আৰু এইখন মাস্ক মাৰি ফেলে মই যেতিয়া কেণ্ডেলডালত এটা ফু মাৰিম, তেতিয়া আপোনালোকে নিজে গম পাব এই মাস্কখন কৰোনাৰ কাৰণে ছেফ হয়নে নহয়। চ' বন্ধুসকল, আহক মই এই কেণ্ডেলডালত ফুটো মাৰোঁ, আপোনালোকে চাওক। চ' বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত মই 3বাৰ ফু মাৰিলোঁ। 3বাৰে এই কেণ্ডেলৰ ফ্লেমটো কিমান জোৰেৰে মানে লৰিছে আপোনালোকে নিজে দেখিবলৈ পাইছে। চ' বন্ধুসকল, আপোনালোকে এইখন মাস্ক মাৰিব নে নামাৰে সেইটো আপোনালোকৰ ওপৰত নিজে এতিয়া ডিপেণ্ড কৰে। আপোনালোকৰ যদি সুৰক্ষিত থাকিবলৈ মন আছে, তেনেহ'লে আপোনাৰ এতিয়া কি কৰে সেইটো আপোনাৰ নিজৰ কথা হ'ব। এইবাৰ মই এইখন হোমমেড মাস্ক যিখন থাকে, 2 লেয়াৰৰ মাস্ক হয়, এইখন সাধাৰণতে কিনিবও পাৰে, বহুতে ঘৰতো বনায়। এইবাৰ মই এইখন মাস্কেৰে কৰিম। বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত কেণ্ডেলৰ ফ্লেমটো অকণমানো লৰাই নাই। বন্ধুসকল, আপোনালোকৰ মাজত এতিয়া ডিফাৰেঞ্চটো আপোনালোকে চাগে গম পাইছে। ফাৰ্ষ্টৰ মাস্কখন চাৰ্জাৰিকেল মাস্কটো মাৰোঁতে কিমান ফ্লেমটো লৰিছিল, আৰু এইখন মাস্ক মাৰোঁতে একো লৰাই নাই, অথচ এইটো 2 লেয়াৰৰ, ইমান বেছি লেয়াৰো নাই ইয়াতে, 2 লেয়াৰৰ মাস্ক। বন্ধুসকল, এইবাৰ মই এই মাস্কখন মাৰিম। এইখন মাস্ক সাধাৰণতে আগতে যেতিয়া কৰোনা নাছিল তেতিয়া এই কলেজৰ কাৰণে যে মাৰিছিল, আপোনালোকে মাৰিছিল চাগে এনেকুৱা মাস্ক। এতিয়া মই এইখন মাস্ক মাৰি পেলাই ফ্লেমটো লৰাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে একদম অলপে ক'ব গ'লে একদম অলপ আপোনালোকে দেখিছে ফ্লেমটো লৰিছে, একদম অলপ শ্লাইড। বন্ধুসকল, এইখন মাস্ক সাধাৰণতে বহুত মানুহে ভাবে যে ইমান এটা সুৰক্ষিত নহয়, কাৰণ কি আগতে আমি পলিউশ্যনৰ কাৰণে বাচিবলৈ মাৰিছিলোঁ, সেইবাবে বহুতে নামাৰে সাধাৰণতে এনেকুৱা মাস্ক। বহুতে চাৰ্জাৰিকেল মাস্ক বা হোমমেড মাস্ক এইখনে মাৰে। যি কি নহওক, এই মাস্কখনো ইমান এটা অসুৰক্ষিত নহয়, আপোনালোকে কিছু পৰিমাণে ৰেহাই পাব পাৰিব। এতিয়া আমি চাওঁ আহকচোন, এইবাৰ KN95 মাস্কখনেৰে মই টেষ্ট কৰিম। এই হ'লে হৈছে এনেকুৱা, ইয়াত এটা হোল থাকে অক্সিজেন ল'ব পৰা। আপোনালোকে দেখিবলৈ পাইছিল মই ফু মাৰোঁতেও এই কেণ্ডেলৰ ফ্লেমটো অলপমানো লৰা নাছিল। এতিয়া দোস্তো, মই এইখন মাস্ক থলোঁ আৰু এই N95 মাস্ক যোনখন আছে আপোনালোকে দেখিবলৈ পাইছে, এই N95 মাস্কখনেৰে টেষ্টটো কৰিম। ৰিজাল্টটো বাৰু কি ওলাই চাওঁ। আপোনালোকে মাস্কখন মাৰোঁতে সদায় এই ওপৰৰ এই বস্তুটো টিপি দিব, যাতে মুখত পূৰা ফিক্স খাই যায়। তো দোস্তো, মই এতিয়া কেণ্ডেলত ফু মাৰিবলৈ ওলাইছোঁ। দোস্তো, আপোনালোকে দেখিছিল ফাৰ্ষ্টৰ বাৰত কিন্তু কেণ্ডেলডাল লৰিছিল, কিন্তু ছেকেণ্ড আৰু থাৰ্ড বাৰত লৰাই নাই। এতিয়া এইখন মাস্কেৰে এতিয়া কি বুজিব আপোনালোকে, চেম অলপ একদম শ্লাইড যায়, আৰু সেইটোৱে বুজি থ'ব লাগিব, একদম শ্লাইড যায় বতাহটো। ঠিক আছে। তো বন্ধুসকল, মোৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল আজি কাৰণে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মোক জনাব ভিডিঅ'টো কেনে লাগিছে চাই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।